আজি ৰাতিপুৱা আহিলোঁ মিলত ধান বান্ধিবৰ কাৰণে, কিন্তু মিল আল্লা উঠাই নাই। টোপনিত পূৰা লালকাল, তাকে ৰখি আছোঁ এতিয়া কেতিয়া উঠে। 1.5 ঘণ্টামান ৰখাৰ পিছত মিল আল্লা আহি পাল। ফাইনেলি এতিয়া ধানখিনি বান্ধিম মোৰ। ধানখিনি বান্ধি মেলি পূৰা গাড়ীত লোড দি দিলোঁ। এতিয়া গাড়ী লৈ ঘৰত যাব লাগে, এতিয়া অফিচত যাবও দেৰি হ'ব আৰু। এইফালে হৈছে আমাৰ গাঁৱৰ ৰাস্তাটো খুব বেয়া, যাওঁ বুলি যাব নোৱাৰা। আহি থাকোঁতে লগ পালোঁ এটা আবুক, তাকে মাত দিলোঁ মই। ধান চান বানি ঘৰত গা পা ধুই ভাত চাত খাই পূৰা তামোল চপাই ওলালোঁ মই এতিয়া অফিচক লগি বুলি। এইফালে গাঁৱৰ মাজৰ ৰাস্তা কি ধুনীয়া, দুয়োফালে সেউজীয়া সেউজীয়া, কিবা বাইক চলাই মজা এটা লাগি যায়। আৰু এয়া চহৰ পোৱাৰ লগে লগে ধূলিৰ বাহাদুৰি, ইমান ধূলি বাইক চলাব ইচ্ছাই নাযায়। কিন্তু উপায়তো নাই, এয়া মই আহি পালোঁ অফিচত আহি পূৰা বাইক চাইক ৰাখি আহিলোঁ মই। এয়া মোৰ লগ পালোঁ এটা খুৰা, বাই বাই দিলোঁ খুৰাক, যা বোলো ক'ত যোৱা। আৰু এয়া অফিচত তুমি আমাৰ মনে খুৰা। ৰাম 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 ৰাম, গুড মৰ্ণিং। আৰু এতিয়া ময়ো চহী তহি মাৰি অফিচৰ কামত লাগোঁ। এতিয়াক লাগি বাই বাই। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ যি টি কৰিব লগা আছে কৰি দিব। ধন্যবাদ।